হে দোস্ত করোনা 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 চাৰিওপিনে কেৱল করোনাৰে চৰ্চা। বন্ধুসকল, এই ভিডিঅ'ত আমি করোনা বিষয়তে কথা পাতিম যে করোনা কেনেকৈ সৃষ্টি হ'ল আৰু ই কেনেকৈ ইমান দ্ৰুতগতিত বিয়পিব ধৰিলে। তো বন্ধুসকল, আজি এনেকুৱা ফেক্টৰ বিষয়ে কথা পাতিম যি ফেক্টৰ বিষয়ে আপোনালোকে আগতে অসমীয়া কোনো চেনেলত পোৱা নাই। তেন্তে বন্ধুসকল, এইটো ভিডিঅ' মোৰ এইটো চেনেলৰ প্ৰথম ভিডিঅ'। তো বন্ধুসকল, আপোনালোকৰ ভিডিঅ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকল, আৰম্ভ কৰোঁ। কৰোনা ভাইৰাছ, যাক আমি SARS-CoV-2 কোৱা হয় আৰু ইয়াৰ পৰা হোৱা বেমাৰক কৰোনা ভাইৰাছ ডিজিজ COVID-19 কোৱা হয়। এই মহামাৰীবিধৰ আচলতে আৰম্ভ হৈছিল ডিচেম্বৰ 2019ৰ প্ৰথম সপ্তাহত আৰু সেই ঠাই য'ৰ পৰা কৰোনা ভাইৰাছৰ অহা খবৰ পোৱা গৈছিল সেই জেগাটো আছিল চাউথ চাইনা ওৱান-চি ফুড মাৰ্কেট। এই মাৰ্কেটত সকলো ধৰণৰ মাংস আৰু জীৱ জন্তুৰ এনিমেল প্ৰডাক্ট বিক্ৰী কৰা হৈছিল, যেনেকৈ কুকুৰ, সাপ, নিগনি, বাদুলি, এনেকুৱা ধৰণৰ বহুতো মাংস আৰু প্ৰডাক্ট এনিমেল প্ৰডাক্ট আপোনালোকক এই মাৰ্কেটত দেখিবলৈ পোৱা যায়। চাইনা ওৱান-চি ফুড মাৰ্কেটক আমি এই কৰোনা ভাইৰাছৰ ষ্টাৰ্টিং পইণ্ট বা আউটব্ৰেক হিচাপে ধৰা হয়। কিন্তু সাধাৰণতে এই ভাইৰাছবিধ প্ৰথমে এনিমেলছ মানে জীৱ জন্তুত পোৱা গৈছিল আৰু জেনেৰেলি এনিমেলছতে পোৱা ভাইৰাছ হয় এইবিধ। সেয়ে একমাত্ৰ কাৰণ ওৱান-চি মাৰ্কেট, যি মাৰ্কেট ইমানবোৰ এনিমেলছ প্ৰডাক্ট পোৱা যায়, এই চিটুৱেশ্যনত এটা সুযোগ দিলে যে ভাইৰাছবিধক এনিমেলৰ পৰা মানুহলৈ জাম্প কৰিবৰ বাবে। এতিয়াও কিন্তু বহুতে কনফিউজ হৈ আছে যে এই ভাইৰাছবিধ আচলতে কোনটো জীৱৰ পৰা আহিলে। এক্সপৰ্টৰ কোৱা মতে ভাইৰাছবিধ বেট মানে বাদুলিৰ পৰা আহিল আৰু প্ৰথম অৱস্থাত কোনো এজন মানুহক সংক্ৰমিত কৰিলে আৰু তাৰ পাছত এই ইনফেকশ্যন বাকীবিলাকলৈ বিয়পিব ধৰিলে। প্ৰথম সপ্তাহ ডিচেম্বৰৰ পৰা আৰম্ভ কৰি জানুৱাৰী প্ৰথম সপ্তাহলৈ ইয়াত হাহাকাৰ হ'ল। তাৰ পাছত 1 জানুৱাৰীত সেই মাৰ্কেটটো শ্বাটডাউন কৰা হ'ল। 1 জানুৱাৰীত মাৰ্কেটটো পূৰা বন্ধ কৰি দিয়া গ'ল। তাৰ পাছত চাইনাৰ চাইণ্টিষ্টে যেতিয়া এই ভাইৰাছৰ জেনেটিক ক'ডক ৰিচাৰ্চ কৰিলে, তেতিয়া বাদুলিৰ লগত বহুত বেছি চিমিলাৰ পোৱা গ'ল। সেয়ে বন্ধুসকল, আমি শুনি আছোঁ যে এই ভাইৰাছবিধ বাদুলিৰ পৰা আহিলে বুলি, কিন্তু যেতিয়া জাৰ্নেল অফ মেডিকেল ভাইৰলজি চাইণ্টিষ্টে ৰিচাৰ্চ কৰিলে তেতিয়া পালে ই কব্ৰা সাপক ৰিচেম্বল কৰিছে। মানে জাৰ্নেল অফ মেডিকেল ভাইৰলজি চাইণ্টিষ্টৰ মতে এই ভাইৰাছবিধ কব্ৰা সাপৰ পৰাও আহিব পাৰে, যিহেতু এই মাৰ্কেটত পোৱা গৈছিল। এইবিলাকক দেখি বহুতৰ কোৱা মতে ই মাল্টিপল এনিমেল পৰা আহিছে, মানে বহুতৰ কোৱা মতে এই ভাইৰাছবিধ মানে বহুত ধৰণৰ এনিমেল পৰা আহিছে, কিয়নো এই মাৰ্কেটত সকলো ধৰণৰ জীৱ জন্তু একেলগে পোৱা গৈছিল। এতিয়া কথা এইটো যে এতিয়ালৈকে যিমানে ৰিচাৰ্চ নকৰক লাগে, এতিয়ালৈকে কোনো চিয়'ৰ এভিডেঞ্চ পোৱা নাই। আকৌ কিছু সময় পাছত পাব্লিছ কৰা কিছুমান চ'ৰ্চক আমি যদি চাওঁ, কিছুমান চ'ৰ্চৰ মতে এই ভাইৰাছবিধ সাপ বা বাদুলিৰ পৰা অহা নাই, ইয়াৰ কোনো আনন'ন অৰ্গেনছো হ'ব পাৰে। এইটো কোনো আনন'ন চ'ৰ্চৰ পৰাও আহিব পাৰে, মানে এইটো এনেকুৱা এটা চ'ৰ্চৰ পৰা আহিব পাৰে যিৰ বিষয়ে আমি নাজানো, ইয়াৰ বিষয়ে কোনো চাইণ্টিষ্টো নাজানে। তেতিয়া চাইনাত এই ভাইৰাছ বিয়পাৰ পাছত এটাৰ পাছত এটাকৈ ইয়াৰ চিমটমছ মানে লক্ষণ দেখা গ'ল। তাৰ পাছত চাইনাৰ এজন ডক্টৰ লি ৱেং, তাৰ ওচৰত চবতকৈ আগত কৰোনা ভাইৰাছৰ কিছু পেচেণ্ট পঠিওৱা গ'ল। তাৰ পাছত ভাইৰাছ ইনফেকশ্যনৰ পাছতে ডক্টৰ লি ৱেঙে গম পালে যে ই এটা নতুন ভাইৰাছ আৰু ইয়াৰ প্ৰপাৰ্টিজৰ বিষয়ে আমি একো নাজানো, যি আগতে কেতিয়াও অহা নাই। তাৰ পাছতেই ডক্টৰ লি ৱেঙে নিজৰ ডক্টৰৰ গ্ৰুপত চবকে এলাৰ্ট কৰে আৰু ইয়াক লৈ চিৰিয়াছ হ'বলৈ কোৱা হ'ল, কিয়নো ডক্টৰ লি ৱেঙে জানিছিল যে এই ইনফেকশ্যন বহুত ডেঞ্জাৰাছ ৰূপত বিয়পিব পাৰে। যেনেকৈ এইবোৰ কথা বিয়পিব ধৰিলে তেতিয়া ডক্টৰ লি ৱেঙক এৰেষ্ট কৰা হ'ল,
চাইনা গভৰ্ণমেণ্টক লাগিল যে ডক্টৰ লি ৱেঙে মিছা কথা কৈ মানুহৰ মনত আৰু সমাজত ভয় সৃষ্টি কৰিছে। তেনেহ'লে ডক্টৰ লি ৱেঙক স্প্ৰেডিং ৰুমাৰ্ছ কেছত এৰেষ্ট কৰা হ'ল। মানে মিছা কথা মানুহৰ মাজত সমাজত ভয় সৃষ্টি কৰাৰ কেছত তেওঁক এৰেষ্ট কৰা হ'ল। ডক্টৰ লি ৱেঙক এৰেষ্ট কৰাৰ আগত অলপ কিছু লোককে ইনফেক্টেড আছিল, কিন্তু এৰেষ্ট কৰাৰ পাছত বহুত দ্ৰুত গতিত ওৱান চহৰত হাজাৰ হাজাৰ লোক ইনফেক্টেড হ'বলৈ ধৰিলে। ইয়াৰ পাছত ডক্টৰ লি ৱেং, যিজনে কৰোণা ভাইৰাছৰ বিষয়ে চবতকৈ আগত কৈছিল, তেওঁ এই মহামাৰীৰ চিকাৰ হ'ল। তাৰ পাছত 7 ফেব্ৰুৱাৰী 2020ত আনফৰ্চুনেটলি তেওঁৰো মৃত্যু ঘটে। এইটোৱে আছিল চাইনা গভৰ্ণমেণ্টৰ প্ৰথম মিষ্টেক, যিহেতু ইয়াতে ডক্টৰ লি ৱেঙক চিৰিয়াছ লোৱা নাছিল, যাৰ ফলতে ভাইৰাছ আৰু বেছি দ্ৰুত গতিত বিয়পিব ধৰিলে। হয়তো তেতিয়া ডক্টৰ লি ৱেঙক চিৰিয়াছ লোৱাহেঁতেন আৰু তেওঁক কাম কৰিব দিয়াহেঁতেন, আজি ইমান নিবিয়পিলেহেঁতেন। এতিয়া ষ্টাৰ্ট হ'ল আচল গেম। এতিয়ালৈকে ৱাহান চাইনাৰ পৰা বাহিৰলৈ গৈ এই ভাইৰাছ বাকী দেশতো বিয়পিব ধৰিলে। জানুৱাৰী পাৰ কৰি ফেব্ৰুৱাৰী মাৰ্চত ইয়াৰ কেছেছ আৰু বাঢ়িব ল'লে। শেষত মাৰ্চ 11, 2020ত WHO ফালৰ পৰাও ইয়াক মহামাৰী অফিচিয়েল পেণ্ডামিক ঘোষণা কৰি দিলে। যিহেতু বন্ধুসকল ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই, এতিয়ালৈকে ট্ৰিটমেণ্ট ওলোৱা নাই, সেয়ে আমাৰ কৰ্তব্য যে আমি এই ইনফেকশ্যন বঢ়াৰ পৰা ৰখোৱা। ইনফেকশ্যন বিয়পাটো আমাৰ হাতত আছে। আপুনি যিমান পাৰে ছ'চিয়েল ডিষ্টেঞ্চ বনাই ৰাখক, অলপ ডিষ্টেঞ্চত মানুহবিলাকৰ লগত থাকক, আৰু যি আমাৰ গভৰ্ণমেণ্ট ফালৰ পৰা আৰু হেল্থ অৰ্গেনাইজেশ্যন পৰা যি গাইডলাইন দিয়ে সেইটো আপুনি ফ'ল' কৰে। আমাৰ ভাৰতক আৰু আমাৰ অসমক ছেভ কৰাটো আমাৰ কৰ্তব্য। তো বন্ধুসকল, আপোনালোকে স্ক্ৰীণত এটা নম্বৰ দেখা গৈছে, য'ত আপোনালোকে হোৱাটছআপৰ জৰিয়তে হাই বুলি মেছেজ কৰিলে আপোনালোকে কৰোণা ভাইৰাছৰ কিছু ডিটেইলছ গম পাব। তেন্তে বন্ধুসকল, আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, ঘৰৰ পৰিয়ালৰ ৰক্ষা কৰাৰ লগতে নিজৰো ৰক্ষা কৰে, আৰু জয় অসম, জয় ভাৰত।